পৰম্পৰা আমাৰ পৰম্পৰা অৰ্থাৎ মেজিৰ কাষত এনেদৰে ঠগি দিয়ে অগ্নিক এনেদৰে পূজা কৰে আচ্ছা এতিয়া বছৰটো ভালদৰে যায় তাৰে কাৰণে এনেকে পূজা কৰা হয় আচ্ছা হৰিবল দিয়াকে আনকে আমি ঠগি ভাঙিব এনেকে এনেকে মদটো জুইলৈকে দিব আৰু আচ্ছা জুইলৈকে দিব হৰিবল হৈ গ'ল এনেদৰে লৈছে আচ্ছা এনেকে জুইলে গাব এতিয়া মদটো আচ্ছা এনেদৰে মদটো জুইলে গাব এনেদৰে অল অসমীয়া এনেদৰে পুঁজি বনায় আৰু এনেদৰে অগ্নি দেৱতাক পূজা কৰা হয় আচ্ছা এই হৈছে পৰম্পৰাগত আমাৰ অসমীয়াৰ ইমান ডাঙৰ মদ অৰ্থাৎ পুঁজি ইমান ডাঙৰ পুঁজি ইমান ডাঙৰ পুঁজি হৰিবল দিম অলপ পিছত যিহেতু চব এতিয়া অগ্নিক পূজা কৰি আছে এনেদৰে একুৰা জুইতে এনেদৰে মদটো জুইলে গাৱা যায় এনেকে জুইলে গেলা এনেদৰে জ্বলোৱা হ'ল এনেদৰে জ্বলোৱা হ'ল মদটো জ্বলোৱা হ'ল এনেদৰে এই চাওক মই হেল ললো পৰম্পৰা যিহেতু এই হেৰেদি জুই লগাম চাওক কি মজা এতিয়া আমি জ্বলাম চাওক কি ধুনীয়া এয়া ঠগি দিছো আমি পৰম্পৰা কথা এয়া চাওক এয়া পুঁজি যিহেতু আমি এতিয়া জুই লগাম এয়া চাওক এনেকে আমি আৰম্ভ কৰিম এনেদৰে আমি লগাও এনেকে লাগাইছো এনেকে লাগাই দিলো পুঁজিটো এইটোৱে হৈছে পৰম্পৰা নিয়ম আমাৰ অসমীয়া মানুহৰ পৰম্পৰা নিয়ম যিহেতু পুঁজিটো জ্বলি গ'ল এনেদৰে আমি পুঁজি জ্বলোৱা হয় অসমীয়া মানুহে কিদৰে জ্বলোৱা হৈছে এই হৈছে পৰম্পৰা নিয়ম আমাৰ মাঘৰ বিহুৰ মদ জ্বলোৱা এই হৈছে মদ জ্বলোৱা